নমস্কাৰ মই সুপুৱে আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ' লৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছো আজি আপোনালোকে মোৰ থাম্বনেইলটো চাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হৈছে আৰু হেহে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিব লওক সো আপোনালোকক আজি মই মোৰ মায়ে নিজ হাতেৰে বুৱা কেইজনমান মেখেলা চাদৰ আপোনালোকৰ আগত মই দেখুৱাম বুলি ভাবিছো আৰু তাৰে প্ৰথম জোৰ মেখেলা চাদৰ মই আপোনালোকক দেখাব লৈছো তাৰে প্ৰথম জোৰ মেখেলা চাদৰ হৈছে এই জোৰ যিজোৰ বহুত ধুনিয়াকৈ মায়ে ফুল বাছি পেলাই আৰু কালাৰটো বহুত ধুনিয়া মায়ে যে নিজে নিজ হাতেৰে বইছে আৰু মায়ে যে নিজে সিলাইছে ঘৰতে যেহেতু মায়ে এবাৰ প্ৰথম সিলাই কাম প্ৰথম শিকিছে আৰু ঘৰতে সিলাই মেলি ধুনিয়াকৈ মায়ে মোক এজোৰ বইছিলে মায়ে লকডাউনৰ টাইমতে মায়ে বইছিলে তাৰ পিছত এতিয়া মায়ে সিলাই দিছে যেহেতু মই কিবা কিবি কবাত অকেজন হলে পিন্ধিবলৈ লাগে আৰু দেখিছেনে বহুত ধুনিয়াকৈ ফুল কৰা হৈছে আৰু মায়ে এই দহিটো নিজে খুব ধুনিয়াকৈ ঘৰতে বটিছে আৰু মৰম লগাকে ভাল লাগিছে মোৰ মানে ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু এখন হৈছে চাদৰখন যেহেতু আৰু তাৰ ফুলবিলাকো মাজে মাজে এনেদৰে আছে এখন চাদৰখন আৰু তাৰ মেখেলাখন দেখাইছো ৰ'ব মেখেলাখন হৈছে এইখন তাতো একে ধৰণৰ ফুল কৰা হৈছে বগা আৰু হালধীয়া ফুল কৰিছে আৰু ব্লাউজটো দেখাইছো ৰ'ব এইটো ব্লাউজটো মায়ে ব্লাউজটো খুব মানে নিজৰ হাতেৰে সিলাইছে প্ৰথমবাৰৰ কাৰণে মোক ট্ৰাই কৰি দিছে ইমান বেছি ভাল হোৱা নাই পাৰফেক্ট হোৱা নাই হলেও মায়ে ট্ৰাই কৰিছে যেহেতু মই পিন্ধিছো আৰু আপোনালোকক মই কাখত দেখাই দিছো কেনেকুৱা হৈছে কাপোৰযোৰ We don't have to start the day yet. I just wanna stay even if we run late. আৰু দ্বিতীয়জোৰ কাপোৰ আপোনালোকৰ আগত মই দেখাবলৈ লৈছো দ্বিতীয়জোৰ কাপোৰ হৈছে এইজোৰ বহুত ধুনিয়াকৈ মায়ে বইছে আৰু দহিটো খুব মৰম লগাকে বটিছে যেহেতু ইয়াতো সৰু সৰু হালধীয়া আৰু অলপ ইয়াত আঁচু দিয়া হৈছে ইয়াতো গোল্ডেন কৰিছে অলপ ইয়াতো ভাল লাগিছে এখনো মায়ে নিজ হাতেৰে কৰিছে আৰু নিজে সিলাইছে এখনো চাদৰ ভালকে দেখাই দিছো আপোনালোকক আৰু মাজে মাজে এনেকুৱা ফুল বাচিছে সৰু সৰু এখনো মোৰ খুব বেছি ভাল লাগিছে আৰু তাৰ ব্লাউজটো মই দেখাইছো মেখেলাখনো দেখাইছো ৰ'ব তাৰ মেখেলাখন হৈছে এখন মেখেলাখনো বহুত ধুনিয়াকৈ কৰিছে মায়ে ফুল আৰু ভাল লাগিছে পিন্ধিলে ভাল লাগে মানে বহুত মৰম লাগে সবকে আৰু ব্লাউজটো এইটো এন ধৰণে ডিজাইন কৰি সিলাইছে আৰু মায়ে নিজে যেহেতু সিলাই দিছে মোৰ প্ৰথমবাৰৰ কাৰণে সেইকাৰণে মোৰ ভাল লাগিছে আৰু Even if we run late this morning let's take our time everybody needs a break right sometimes আৰু 3 নম্বৰ जो কাপোৰ হৈছে এইজোৰ অলপ পিংক কালাৰে আৰু ইয়াত মাজত অলপ ব্লু কৰি দিয়া হৈছে আৰু এইজোৰ কাপোৰ মই আপোনালোকক দেখাইছো ভালকে দুইজোৰ কাপোৰ যেহেতু পিংক কালাৰে কাৰণ মই পিংক কালাৰ কাপোৰ বহুত বেছি ভাল পাওঁ আৰু এইজোৰ মাজত এনেকে দি দিছে ভাল লাগিছে এইজোৰ মোক বহুত বেছি ভাল লাগিছে যেহেতু এজোৰ লগৰ ব্লাউজটো সিলোৱা হোৱাই নাছিলে হেহে মই আগৰ জোৰ ব্লাউজটোকে আপোনালোকক পিন্ধি দেখাইছো আপোনালোকে চাওক কেনেকুৱা লাগিছে আৰু এইখন মেখেলাখনো খুব সিম্পলকে ফুল সৰু সৰু ফুল দিয়া হৈছে মাজে মাজে ৰেড ইয়েলো গ্ৰীন আৰু ব্লু ভাল লাগিছে চাদৰখনো আৰু মেখেলাখনো আৰু আজিৰ মানে আৰু এজোৰ কাপোৰ আপোনালোকক মানে মই দেখাবলৈ এতিয়া বৰ্তমান মোৰ হাতত নাই হেজু মায়ে বৈছিলে বহুত বেছি ধুনিয়া লাগিছিলে মোৰ বহুতে সুধিছিলে যে হেজু মায়ে সঁচাকৈ কৰিছিলে নে নিজ হাতেৰে আৰু হেজুৰ এতিয়া যেহেতু মোৰ হোষ্টেলত থাকি আহিলে যোৰহাটত আৰু আনিবলৈ নহ'লে যেহেতু এটা লকডাউন
তাতে আছে কাপোৰযোৰ আৰু কাপোৰযোৰ আপোনালোকক মই দেখাম বুলি ভাবিছোঁ যেতিয়া এখনমান ফটোকে লগাই দিছোঁ কাপোৰযোৰৰ চাই লওক কেনেকুৱা লাগিছে আৰু আজিৰ শেষৰযোৰ কাপোৰ এই মানে শেষৰযোৰ কাপোৰ নহয় এখন চাদৰ যিহেতু এখন ৰিহা টাইপৰ চাদৰ মায়ে খুব ধুনীয়াকৈ মোলৈ বৈ থৈছিলে আৰু মই পিন্ধাই হোৱাই নাছিলে তেনেকৈ কিছুমান ইনষ্টাগ্ৰাম ৰিলছত মই পিন্ধিছিলোঁ আৰু আপোনালোকে দেখিছে চাগে যোনে যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে আৰু যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই সকলোৱে মোক ফ'ল' কৰি দিব মোৰ ইনষ্টাগ্ৰামত দত্তা সুদৰ্শনা বুলি আছে আৰু এখন বহুত ধুনীয়া লাগিছে এখন আপোনালোকে ক'বালে মন্দিৰ বা নামঘৰ চামঘৰ গ'লেও আপোনালোকে খুব ধুনীয়াকৈ মুগাৰ চাদৰ মুগাৰ মেখেলা মুগাৰ ব্লাউজৰ লগত পিন্ধিব পাৰে আৰু যিহেতু মই এখন ৰঙা মেখেলা আৰু এটা ৰঙা ব্লাউজৰ লগত পিন্ধিছোঁ আৰু মোৰ ভাল লাগিছে এখন ৰিহাখনো চাওক আপোনালোকক মেলি দেখাইছোঁ খুব চিম্পল মাজত একোৱেই নাই জাষ্ট অকল আপোনাৰ ছাইডত এনেকা আছে আৰু এখন এনেকৈ আছে এখনো খুব বেছি ভাল লাগিছে মোৰ এখন মই এখন ৰঙা মেখেলাৰ লগত ৱেৰ কৰিছোঁ সেয়ে আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু মোৰ মায়ে বোৱা কাপোৰখিনি যদি চাই আপোনালোকে ভাল পালে আৰু বহুত তেনেকুৱা বোৱা কাপোৰ ভিডিঅ' আনি থাকিম যিহেতু এতিয়া লকডাউন আৰু সকলো এতিয়া মাহঁতো পথাৰ ঘৰত ব্যস্ত হৈ আছে সেয়ে কাপোৰ চাপোৰ ব'বলৈ টাইম পোৱা নাই আৰু মায়ে বহুত ধুনীয়া মেখেলাও বৈ থৈছে চাদৰো বৈ থৈছে চিলোৱা হোৱা নাই কেইখনমান চিলাই থোৱা আছে তাকে আপোনালোকক মই যদি আপোনালোকে চাব বিচাৰে তেন্তে মই দেখাম আপোনালোকৰ আগত আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আৰু আজিলৈ আহিছোঁ বাই বাই ধন্যবাদ